Welcome to my channel Aqua Vitespur. This video cover Mahabharata local fish market. Let's check it out, guys. Let's check it out. Let us the variety of different fishes we cover here. ये देख सकते हैं लोकल जो स्नैक हेड वेराइटी फिश में आता है, इसको आसामीज में साल बोलते हैं. खाल माছ थৈ दियो দেখা পাইছে. উইদাউট ৱাটাৰো ইহঁত বহুত দেৰিলৈকে জীয়াই থাকে. ইয়াতে বহুতকেইটা ফিছ কাটিং টুকুৰা আছে. এইটো কি মাছ? বিকেট দেখা পাইছে. ৰৌ মাছ, তাৰ কাষতে এইটো কমন কাৰ্প ৰৌ মাছ. লাবিঅ' ৰোহিতা. দিছ ইজ ফিছ নেম ইজ লাবিঅ' ৰোহিতা. লুক এট দিছ. বৰালি ফিছ কিমান ডাঙৰ, কিমান হ'ব, কিমান ডাঙৰ? 12 কেজি বুলি কৈছে. ইয়াতে এটা ফ্ৰেছ ৱাটাৰ ইল আছে, মই আপোনালোকক দেখাম. ফ্ৰেছ ৱাটাৰ ইল. ষ্টিংকিং কেটফিছ পূৰা জীয়াই আছে. পানী বেছি নহ'লেও সিহঁত জীয়াই থাকে. আপোনালোকে চাবলৈ পাইছে, দেখা পাইছে. ষ্টিংকিং কেটফিছ. আমি এনেকুৱা থলুৱা মাছো আমি একুৰিয়ামত ৰাখিব পাৰোঁ. আপোনালোকে দেখা পাইছে. এইটো মোৰ সন্মুখত দেখা পাইছে কাৱৈ মাছ. ক্লাইম্বিং পিচ মাছটো দেখা পাইছেনে আপোনালোকে? এটা জেগাৰ পৰা এটা জেগালৈ ইহঁতে আৰামত ওৱান ৱাটাৰ বডিৰ পৰা এটা আনাডাৰ ৱাটাৰ বডিলৈ আৰামত মুভ কৰিব পাৰে. বহুত দূৰ কভাৰ কৰি দিয়ে উইদাউট ৱাটাৰ. দেখা পাইছে কেনেকৈ ওপৰত থৈ দিয়াত জীয়াই আছে. এইটো আমাৰ থলুৱা কাঠ মাছৰ ভেৰাইটিৰ ভিতৰত পৰে. অথনি আপোনালোকক যোনটো দেখালোঁ ষ্টিংকিং কেটফিছ হওক বা ক্লাইম্বিং পিচ হওক, এইবিলাক হৈ গৈছে আমাৰ থলুৱা ভেৰাইটিৰ কাঠ মাছ. আৰু এইবিলাকত ৰিচ চ'ৰ্চ অফ হিমগ্ল'বিন থাকে. কাঁয়েত আছে, দেখা পাইছে. দাদাকো মই কভাৰ কৰি দিছোঁ. মই একফালৰ পৰা কভাৰ কৰি গৈ আছোঁ. কিবা আনকমন দেখিলে আপোনালোকক ওচৰত গৈ নামটো দেখাম. এইটো এটা দেখিছে শাল মাছ. এইটো এটা কাঠ মাছ ভেৰাইটিৰ ভিতৰত পৰে. শ'ল মাছ দেখা পালেনে? ইটোৰ পৰা সিটোলৈ আৰামত জাম্প কৰি গৈছে. দেখা পাইছে বহুতখিনি কাৱৈ মাছ আৰু শ'ল মাছ আছে. লটছ অফ ভেৰাইটি হিয়েৰ. আৰু এটা মাছ, সেইটো ভাঙোন মাছটো উঠাই দেখাবচোন দাদা. এইটো ভাঙোন মাছ, লাবিঅ' বেটা বুলি কয় ভাঙোন মাছটোক, লাবিঅ' বেটা. এইটো এটা দেখা পাইছেনে কান্ধুলি মাছটো দেখা পাইছে. এইটো আমি কি বুলি কওঁ, ব্ৰঞ্জ ফেডাৰ বিগ বুলি আমি ইংলিছত কওঁ. ইয়াৰ কাষতে কাটলা মাছ আছে, এইটো বাহু মাছ দেখা পাইছে আপোনালোকে. ৰৌ মাছ এটাও আছে, লাবিঅ' ৰোহিতা. এইটো এটা বৰালি পিচ. মিছা মাছ দেখা পাইছে. এইটো কি মাছ দাদা? এইটো সন্মুখত যোনটো আছে, হয় আৰি মাছ. একবাৰ ভালকৈ মুখখন দেখাই দিবচোন. এইটো কেটফিছ ভেৰাইটিতে পৰে. মুখখন আমি কভাৰ কৰি আপোনালোকক দেখাইছোঁ গৰৈ মাছ. দিছ ফিছ কল ইন ইংলিছ স্পটেড স্নেক হেড. কাৱৈ মাছ, তেওঁ কাৱৈটো দেখাইছে অলৰেডি. মই কাৱৈ দেখাইছোঁ আপোনালোকক. ইয়াতে চাওক, এইখিনি মিছা মাছ, আমাৰ যি লোকেল ডাঙৰ মিছা মাছটো. আৰি মাছ দেখা পাইছে. এইটো কিমানমান হ'ব? 2.5 কেজি মান. ইয়াৰ কিমানমান ডাঙৰ হয় এনেই? আপ টু 10 to 12 কেজিলৈকে হৈ যায় ন আৰামত. ইয়াতো এটা আছে আৰি মাছ, মই দেখাইছোঁ কিমান ডাঙৰ. ফিছ কাটিং চলি আছে, দেখা পাইছে. এইটো এটা কাটলা মাছ দেখা পাইছে, বাহু মাছ. এপ্ৰক্সিমেট 5-6 কেজিমান হ'ব. 6 কেজি ওচৰা-ওচৰি আছে. লোকেল বলিয়ৰা. কেনেকুৱা আজি বেপাৰ কেনেকুৱা? অ' দাদা, আজি বেপাৰ কেনেকুৱা চলি আছে? বেপাৰ ঠিকে চলি আছে. The variety of another পাকো ভেৰাইটি. আমাৰ যি ৰূপচন্দা বুলি কয়, ৰূপচন্দা. One of the variety of পাকো. 2 big giant size বাহু. Another variety of fish here. দেখা পাইছেনে? এইটো ইলিছ মাছ. কেনেকুৱা বিক্ৰী? কেনেকুৱা আজি? 1200 কেজি বুলি কৈছে. আজি বিক্ৰী কেনেকুৱা চলি আছে? ঠিকে চলি আছে. ইলিছ মাছ এইটো. ইয়াক ইংলিছতো ইলিছ বুলিয়ে কোৱা যায়.
আপোনালোকৰ সন্মুখত ভাঙোন মাছ, আমাৰ অসমীয়া ভাঙোন, ইয়াক ইংলিছত কয় লাবিঅ' বেটা, লাবিঅ' বেটা বুলি কয় ইয়াক। কেনেকুৱা চেল কেনেকুৱা দাদা? চেল ভাল। এইটো এটা মাজতে আছে মালি মাছৰ পোৱালি হয়নে? কলীয়াজৰা, মই ভুলকৈ কৈছোঁ কলীয়াজৰা। কলীয়াজৰা অসমীয়া নাম, ইয়াৰ মই ইংলিছ নামটো আপোনালোকক জনাম বাৰু। দেখা পাইছেনে? জীয়াই আছে। এইটো ফ্ৰেছ ৱাটাৰ ৰীল, কুচিয়া মাছ। ৱাকিং কেটফিছ, এইটো মাগুৰ মাছ, অসমীয়া মাগুৰ। ৱাকিং কেটফিছ কিহৰ কাৰণে কয়? ইহঁতে এটা জেগাৰ পৰা এটা জেগালৈ আৰামত পানী নথকাকৈ যাব পাৰে, বোকাটো থাকে। তাৰ কাষতেতো এটা শ'ল মাছ আছে। এইবিলাক আমাৰ অসমীয়া থলুৱা কাঠ মাছৰ ভেৰাইটি। শিঙিৰ এটা নতুন ভেৰাইটি, ষ্টিংগিং কেটফিছৰ আনাদাৰ ভেৰাইটি এটা দেখা পাইছোঁ, আমাৰ সন্মুখত আছে। দেখা পাইছেনে? মই জুম কৰি দেখাব ওলাইছোঁ। তো আমাৰ লোকেলটো নহয়। এয়া মই এটা শিঙি মাছ আৰু এটা কাৱৈ মাছ লৈছোঁ মোৰ লোকেল ছেটআপটোত থ'বৰ কাৰণে। দুটা জীয়া মাছ লৈছোঁ। এইটো আমি গৈ এৰিম, এৰোঁতে আপোনালোকক দেখাম। ইহঁত কেনেকৈ থাকে, কি থাকে চাম আমি পিছত। মই দুটা মাছ আনিছোঁ আজি মহাভৈৰৱ লোকেল ফিছ বজাৰৰ পৰা। এটা হৈ গৈছে আমাৰ শিঙি মাছ আৰু এটা কাৱৈ মাছ। শিঙি মাছটো অথনি আপোনালোকক কৈছোঁৱেই, এইটো এটা কেটফিছ ভেৰাইটিত পৰে। আৰু ক্লাইম্বিং ফিছ যোনটো আমাৰ কাৱৈ মাছ। আমি এতিয়া মোৰ এটা লোকেল আউটড'ৰ ছেটআপ আছে, ইয়াতে আমি ৰিলিজ কৰিছোঁ। দুইটা মাছ ৰিলিজ কৰি দিলোঁ আমি ইয়াতে। যদিহে আজি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল, ষ্টে টিউন।